Hello guys, welcome to my YouTube channel and আজি আমি ডিসকাস কৰিম APSC সিলেবাস অৰ্থাৎ যোনটো অসম লোক সেৱা আয়োগৰ পৰীক্ষা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম তেওঁলোকে কেইখন পেপাৰ পাতে কেনেকুৱা ধৰণে এক্সাম পাতে কি পদ্ধতিত এক্সাম পাতে সেই বিষয়ে আলোচনা কৰিম লেটস ষ্টাৰ্ট দা ভিডিও তো এক্সাম মেথড ডিসকাশন বুলি ক'বলৈ APSC দুটা ধৰণে এক্সাম পাতে ফাৰ্স্ট তেওঁলোকে পাতে প্ৰিলিম এক্সামিনেশ্যন আৰু তাৰ পিছত পাতে মেইন এক্সামিনেশ্যন প্ৰিলিম এক্সামিনেশ্যন যেটো হেতু হয় অবজেক্টিভ টাইপ কুৱেশ্যন আৰু যোনটো মেইন এক্সামিনেশ্যন হেতু হয় ৰিটেন আৰু তাৰ পিছত ইন্টাৰভিউ এতিয়া যোনটো প্ৰিলিম এক্সামিনেশ্যনৰ পদ্ধতি বিষয়ে এতিয়া পাতিম প্ৰিলিম এক্সামিনেশ্যনটো দুখন পেপাৰে পৰীক্ষা সম্পন্ন হয় পেপাৰ 1 আৰু পেপাৰ 2 যোনখন পেপাৰ 1 সেইখন হৈছে জিএছ পেপাৰ 1 আৰু পেপাৰ 2 হৈছে জিএছ পেপাৰ 2 আৰু প্ৰত্যেকখনেই 200 মাৰ্কছৰ আৰু দুইখনে ডিউৰেশ্যন 2 আৱাৰ এতিয়া প্ৰিলিমছৰ পেপাৰ না 1 পেপাৰ 2 হৈ গ'ল এতিয়া প্ৰিলিমছৰ পেপাৰ 1 আৰু 2 কি আহিব পেপাৰ 1ত আৰু পেপাৰ 1ত হ'ব 30-35% জিএছ ৰিলেটেড টু আসাম আৰু পেপাৰ 2 যোনটো আছে জিএছ পেপাৰ 2 আৰু এইখন কৈছে কোৱালিফাইং পেপাৰ এইখন হ'ব লাগিব 33% যদি তুমি 33% মাৰ্কছ পোৱা 33% পেপাৰ কমপ্লিট কৰা তেতিয়াহে তুমি কোৱালিফাইং হ'বা তুমি মেইনছ এক্সামিনেশ্যনৰ কাৰণে এইটো হৈ গ'ল প্ৰিলিমছৰ পেপাৰ 1 আৰু পেপাৰ 2 এতিয়া আহিব মেইন এক্সামিনেশ্যন যেতিয়া তুমি প্ৰিলিমছৰ ৰিজাল্ট দিবা তাৰপিছত তোমাক মেইনছ এক্সাম দিবলৈ ইনভাইট কৰিব তেতিয়া আহিব মেইনছ এক্সামিনেশ্যনৰ টোটেল পেপাৰ হ'ল 8খন আৰু প্লাছ ইণ্টাৰভিউ টেষ্ট যোনটো তেওঁলোকে পাৰ্চনেলিটি টেষ্ট বুলি কয় এতিয়া পেপাৰ 1 হৈছে এছে পেপাৰ আৰু পেপাৰ 2 to 6 মানে পেপাৰ 2, 3, 4, 5, 6 টোটেল 5খন হৈছে জিএছ পেপাৰ আৰু পেপাৰ 7 হৈছে তুমি যোনটো অপচনেল সাবজেক্ট চুজ কৰিবা তাৰ পেপাৰ নাম্বাৰ 1 আৰু পেপাৰ 8 হৈছে তুমি যোনটো অপচনেল চুজ কৰিবা তাৰ পেপাৰ নাম্বাৰ 2 পেপাৰ 7 আৰু পেপাৰ 8 এই দুখন আছে অপচনেল পেপাৰ 2 আৰু পেপাৰ 6 এই দুখন আছে জিএছ পেপাৰ আৰু পেপাৰ 1 এইখন হৈছে এছে পেপাৰ এতিয়া আমি এইটো ব্ৰডলি ডিসকাস কৰিম এতিয়া প্ৰথমতে মেইনছ এক্সামৰ সিলেবাস চোৱাৰ আগতে আমি এটা চুজ কৰিব লাগিব আমি তাৰ অপচনেল সাবজেক্ট কি ল'ম এতিয়া অপচনেল সাবজেক্ট হিচাপে APSC আমাক টোটেল 28টা সাবজেক্ট দিয়ে যিকেইটা নেকি আমি অপচনেল সাবজেক্ট হিচাপে চুজ কৰিব পাৰোঁ এতিয়া প্ৰথম আহে এগ্ৰিকালচাৰ এন্থ্ৰোপলজি জিঅ'গ্ৰাফি জিঅ'লজি ইণ্ডিয়ান হিষ্ট্ৰী ল মেথমেটিক্স মেকানিকেল ইঞ্জিনিয়াৰিং কেমেষ্ট্ৰি কমাৰ্চ এনেকৈ তোমাক 28টা বিভিন্ন সাবজেক্ট প্ৰদান কৰে যিটো নেকি তুমি অপচনেল সাবজেক্ট হিচাপে ল'ব পাৰা এতিয়া প্ৰথম কাম আহিব অপচনেল সাবজেক্ট এটা চুজ কৰা তাৰপিছত আহিব মেইনছৰ কোৱালিফাইং পেপাৰ যেতিয়া মেইনছ এক্সাম দিব যাবা তাত প্ৰথম থাকিব পেপাৰ A পেপাৰ B পেপাৰ B হৈছে তোমাৰ কোৱালিফাইং পেপাৰ আৰু কোৱালিফাইং পেপাৰ মানে এইটো পেপাৰ হৈছে যিটো নেকি তুমি এই দুখন পাছ কৰিব লাগিব তাৰপিছত তুমি মেইনছ এক্সামৰ যোনখন পেপাৰ 1 2 3 4 5 সেইখনৰ কাৰণে কোৱালিফাইং হ'বা এতিয়া পেপাৰ 1 হৈছে MIL আৰু পেপাৰ B হৈছে ইংলিছ আৰু তেওঁলোকে এইটো আগতে কৈ দিয়ে যোনটো পেপাৰ 1 আৰু পেপাৰ A আৰু পেপাৰ B অৰ্থাৎ যোনটো কোৱালিফাইং পেপাৰ হয় সেইটো ক্লাছ 10 লেভেলৰ হয় এতিয়া আমি এইটো ব্ৰডলি ডিসকাস কৰিম পেপাৰ A আৰু পেপাৰ B যোনটো কোৱালিফাইং পেপাৰ বুলি কোৱা হয় তাৰ প্ৰথম আহিব তোমাৰ তিনিটা লেংগুৱেজ তুমি MIL হিচাপে চুজ কৰিব পাৰা যেহেতু অসমৰ হয় সেইকাৰণে তেওঁলোকে অসমীয়া বেংগলী আৰু বড়ো এই তিনিটা সাবজেক্ট দিয়ে যিটো নেকি তুমি MIL হিচাপে ল'ব পাৰা তাত তোমাৰ শৰ্ট এছে ট্ৰান্সলেশ্যন ফ্ৰম ইংলিছ টু ইণ্ডিয়ান লেংগুৱেজ এটচেট্ৰা তেনেকুৱা যোনবোৰ ক্লাছ 10 লেভেলৰ MILৰ কুৱেশ্যন আহিব আৰু তাৰপিছত আহিব ইংলিছতো একেই এছে ৰাইটিং পেছেজ ৰাইটিং আৰু শৰ্ট এছে এনেকুৱা যোনটো ক্লাছ 10 লেভেলৰ তেওঁলোকে আগতীয়াকৈ কৈ দিয়ে যোনটো ক্লাছ 10 লেভেলৰ আহিব সেই ক্লাছ 10 লেভেলৰ কিছুমান কুৱেশ্যন আহিব আৰু তাৰপিছত আমি আহিম মেইন এক্সামিনেশ্যনৰ পেপাৰৰ বিষয়ে আলোচনা কৰিম এতিয়া মেইনছ এক্সামিনেশ্যনৰ পেপাৰ 1 যিটো মই আগতে কৈছোঁ এছে আৰু তাৰ মাৰ্কছ হৈছে 250 মাৰ্কছ আৰু তাৰ ডিউৰেশ্যন হৈছে 3 আৱাৰ তাৰপিছত আহিব পেপাৰ 2 to 6 যোনটো পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 আৰু পেপাৰ 6 পেপাৰ 2 to 6 লৈকে এই গোটেইকেইখন হৈছে জিএছ পেপাৰ আৰু এই প্ৰত্যেকখনৰে
মাৰ্কছ হৈছে 250 মাৰ্কছ আৰু প্ৰত্যেকখনেৰে ডিউৰেশ্যন হৈছে 3 ঘণ্টাকৈ। তাৰপিছত আহিব পেপাৰ নাম্বাৰ 7। পেপাৰ নাম্বাৰ 7টো হৈছে অপশ্যনেল ছাবজেক্ট, তুমি যোনটো চুজ কৰিবা তাৰ পেপাৰ নাম্বাৰ 1 আৰু ইয়াৰো মাৰ্কছ হৈছে 250 মাৰ্কছ আৰু ইয়াৰ ডিউৰেশ্যন হৈছে 3 ঘণ্টা। তাৰপিছত আহিব পেপাৰ নাম্বাৰ 8। পেপাৰ নাম্বাৰ 8 হৈছে অপশ্যনেল ছাবজেক্টৰ পেপাৰ নাম্বাৰ 2 আৰু ইয়াৰো মাৰ্কছ একেই 250 মাৰ্কছ আৰু ইয়াৰ ডিউৰেশ্যন 3 আৱাৰ। আৰু তাৰপিছত লাষ্টত আহিব তোমাৰ ইণ্টাৰভিউ টেষ্ট আৰু বা তেওঁলোকে কয় পাৰ্চনেলিটি টেষ্ট, যিটোত নেকি তোমাৰ পাৰ্চনেলিটিটো জোখা হয়। তাৰপিছত আমি চিলেবাছটো ব্ৰডলি ডিছকাশ্যন কৰিম। এতিয়া আহিব পেপাৰ 1 যোনটো এছে ৰাইটিং হয়। তাৰপিছত আহিব পেপাৰ 2। পেপাৰ 2 হৈছে জেনেৰেল ষ্টাডিজৰ পেপাৰ নাম্বাৰ 1, যিটো নেকি 250 মাৰ্কছৰ কাৰণে হয়। তাত আহিব তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড। এতিয়া হৈ গ'ল পেপাৰ নাম্বাৰ 1 and 2। এতিয়া যাম আমি পেপাৰ নাম্বাৰ 3। পেপাৰ নাম্বাৰ 3 হৈছে জেনেৰেল ষ্টাডিজৰ পেপাৰ নাম্বাৰ 2 আৰু এইটো 250 মাৰ্কছৰ কাৰণে। ইয়াত আহিব গভৰ্ণমেণ্টছ, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, যিটো নেকি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তাৰপিছত আহিব পেপাৰ নাম্বাৰ 4। পেপাৰ নাম্বাৰ 4টো হৈছে টেকন'লজি, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছ'চাইটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এটচেট্ৰা। এতিয়া আহিব পেপাৰ নাম্বাৰ 5। পেপাৰ নাম্বাৰ 5 হৈছে জেনেৰেল ষ্টাডিজৰ পেপাৰ নাম্বাৰ 4 আৰু এইটো হৈছে 250 মাৰ্কছ। এইটো হৈছে ইথিক্স, ইণ্টিগ্ৰিটি এণ্ড যোনটো জেনেৰেল এপ্টিটিউড তাৰ বিষয়ে। তাৰপিছত আহিব পেপাৰ নাম্বাৰ 6। পেপাৰ নাম্বাৰ 6 হৈছে জেনেৰেল ছাবজেক্ট পেপাৰ অন আছাম। এইখন হৈছে স্পেচিয়েল পেপাৰ, যিটো নেকি অকল অসমৰ ওপৰত কুৱেশ্যন কটা হ'ব। এইটো থাকে হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ, জিঅ'গ্ৰাফি, গভৰ্ণমেণ্টছ, পলিটি, ছ'চিয়েল জাষ্টিছ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম। আৰু লাষ্টত পেপাৰ নাম্বাৰ 7 আৰু পেপাৰ নাম্বাৰ 8। এই দুইখন হৈছে তোমাৰ অপশ্যনেল ছাবজেক্টৰ পেপাৰ নাম্বাৰ 1 আৰু পেপাৰ নাম্বাৰ 2। দুইখনে 250 মাৰ্কছ আৰু তাৰপিছত খতম হ'ল তোমাৰ মেইনছ এক্সামিনেশ্যনৰ যোনটো ৰিটেন এক্সাম, সেইটো খতম হ'ব। তাৰপিছত তোমাৰ আহিব ইণ্টাৰভিউ টেষ্ট, যোনটো তেওঁলোকে পাৰ্চনেলিটি টেষ্ট বুলি কোৱা হয়। সেই ইণ্টাৰভিউ টেষ্টত কি হয়, তেওঁলোকৰ বৰ্ডৰ নিৰ্দিষ্ট নিৰ্বাচিত বিষয়া কেইজনমান থাকিব আৰু তেওঁলোকৰ হাতত থাকিব তোমাৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন আৰু মেইনছৰ ৰিজাল্ট। আৰু তেওঁলোকে তোমাক সেই নিৰ্দিষ্ট জবটো, যিটো UPSC অথবা APSC, অসমৰ ক্ষেত্ৰত APSCয়ে তোমাক প্ৰদান কৰিব, সেই জবটোৰ কাৰণে তুমি কিমানটো যোগ্য আৰু যোনটো তোমাৰ সেই যোগ্যতা কিমান, সেই যোগ্যতা তেওঁলোকে বিচাৰ কৰে। আৰু তেওঁলোকে কিছুমান সাধাৰণ কুৱেশ্যন সোধা হয়, যিহেতু APSCৰ ক্ষেত্ৰত অসমৰ কিছুমান স্থানীয় কুৱেশ্যন সোধা হয়। আৰু এনেদৰে তেওঁলোকে APSCয়ে পৰীক্ষা কাৰ্য সম্পাদন কৰে। And thank you for watching my videos, and please do like, share and subscribe to my YouTube channel and keep watching.